চাওক পিয়ুষ ভাই বলগলে আপোনালোকক স্বাগতম জনাইছো। তো মই এতিয়া বৰ্তমান বহি আছো বেলেগ লগৰ এজনৰ ঘৰত, মানে ৰবাব টেঙা কাটি থকা হৈছে। যিহেতু ঠাণ্ডা সিজন পাইছেহি, ৰবাব টেঙা খোৱাৰ ভৰ হৈছে। মানে আপোনালোকক গোটেই দৃশ্যসমূহ দেখাই দিম আৰু আমি ক'লৈ আহিছো সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আমি বৰ্তমান তো বিয়া ঘৰলৈ আহিছো, বিয়া ঘৰত পিছৰ দৃশ্যখিনি আমি দেখাবলৈ চেষ্টা কৰিম আৰু কেনেধৰণৰ ৰবাব টেঙা খাইছো সেইখিনি আপোনালোকক দেখুৱাম। চাওক এয়া আমাৰ গোহাঁই দা প্ৰায় ভিডিঅ'ত দেখি থকা হৈছে। আমাৰ লগৰ সৈতে বন্ধু এজন লগ পালোঁ, তেখেতে খুব ধুনীয়াকৈ মানে কাটি আছে ৰবাব টেঙা। আচলতে এতিয়া ৰবাব টেঙা এনেধৰণৰ গুচোৱা ভৰ, কিন্তু ঠাণ্ডা ছিজনৰ ৰবাব টেঙা খোৱা মজাই বেলেগ। নিমখ জলকীয়া, এইটো জলকীয়া আৰু মোৰ ডাঙৰীয়া কুটুম কাটি আছে টেঙা। হয়, এজন মোৰ কুটুমে হয়, মানে এওঁ আদিবাসী ল'ৰা হ'লেও আমি সৰুৰে পৰা একেলগতে থকা কুটুম বুলি পিনে আমি মানে হেৰি কৰোঁ। নাম আজিলৈকে কৈ পোৱা নাই, আমি নাম কৈয়ে পোৱা নাই। সৰুৰ পৰা যেতিয়াৰ পৰা আমি চিনাকি হ'লোঁ তেতিয়াৰ পৰা আমি কুটুম বুলি কথা পাতোঁ। তেনেকৈ আমি এতিয়ালৈকে চলি আছোঁ দেই। বহুত বছৰ হৈ গ'ল আমাৰ, বুঢ়া হ'লোঁ নহয় জানো, বুঢ়া হ'লোঁ আমি। আচলতে বোলে মাজে মাজে ৰবাব টেঙা খোৱাটো বোলে বহুত ভাল। ইয়াত বোলে বহুত গুণাগুণ আছে আৰু বহু লোকে কয় ইয়াৰ বোলে কৃমি বেমাৰৰ কাৰণে বহুত গুণেই ভাল বুলি কয়। আৰু আমাৰ এই লগৰজনে খুব ধুনীয়াকৈ কলপাত এখিলা আনি এনেকুৱা চকলকৈ কাটি মেলি নিমখৰ সৈতে জলকীয়াৰ সৈতে সেনাই মেলি এনেকুৱাকৈ খোৱাটো এটা ৰ'দত বহি মজাই বেলেগ। এয়া হৈছে ৰবাব টেঙা। এয়া আমাৰ বাইদেউগৰাকী আহিছে। ভাই বোৱাৰী হয় নেকি? মানে বোৱাৰীজনী মাতিছোঁ টেঙা অকণমান খাই যোৱা বুলি জলকীয়া তলকীয়া পুৰা শুনা হৈছে আৰু শুকান জলকীয়া আৰু আহি আছে, আৰু আহি আছে। আহিছে মানে বালি ভাই, মানে মোৰ ভাইটি বালি মানুহজনী আহিছে, বোৱাৰী ভালে কৰিছে, চব পলাইছে। এইফালে হ'লে ভিডিঅ'টো অলপ ভালকৈ উঠিব। এইয়া চাওক, এইটো খাই বেছি মজা লাগিব। এইটো খাই মজা লাগিব। মানে জিভা পানী কৰি দিব লাগিবতো। বৌগৰাকী খাই আছে। ইমান টেষ্টি তেওঁলোক হ'বলৈ মই প্ৰথমে খাই আছিলো আগতে, এবাৰ নাই খোৱা। এয়া ময়ো এভাগ লৈ ল'লোঁ হাতত আৰু ৰবাব টেঙা খাম ঠাণ্ডা ছিজনত, খুব ভাল লাগিব। সঁচাকৈ বহুত মিঠা। আৰু এনেতে সকলোৱে বহি মেলি ৰবাব টেঙা খাই মেলি খতম কৰি দিলোঁ। এতিয়া আৰু বিয়ালৈ যোৱাহে কথা। এতিয়া আমি বিয়া চাবলৈ যাওঁ ব্লগ। ৱাও, মানুহ কিন্তু বহুত আছে দেই। এয়া মানে বিয়া ঘৰত পাই গ'লোহি। ইয়াতে বহি আছে আমাৰ বাইদেউসকল, মহিলাসকল, আৰু এনেধৰণৰ আমি ভিতৰলৈ সোমাই যাম। আমি পালোহি এয়া ভাত মানে খোৱা ভৰ হৈছে সৰু সৰু ল'ৰাখিনি। এনেতে মই সোমাই আহোঁতেই আৰু লগৰ বহু সৈতে চিনাকি মানুহ দেখিলোঁ। আৰু হাই, কি খবৰ? এয়া কণমানিটি, এয়া বাইদেউগৰাকী। চাওক, এনেধৰণৰ সকলোৱে মানে ভাত খোৱাত ব্যস্ত হৈ পৰিছে। আৰু এয়া আমাৰ মাম্পী বাইদেউ খুব ধুনীয়াকৈ খাই আছে। চাওক, এনেকুৱা ধৰণৰ। আচলতে বাইদেউ নহয় দেই, মানে এগৰাকী বান্ধৱী বুলিহে ক'ব লাগিব, পুৰণা চিনাকি মানে মোৰ। তো এনেকৈ আৰু ভাত খাই আছে আৰু দুই এষাৰ মাত দিলোঁ, ওলাই আহিলোঁ। আৰু এয়া মাম্পী মানে লগৰজনীৰ মাক। তো এনেকৈ আৰু